ইমান তললৈ যাব পাৰ? মাষ্টৰে গাঁওখনৰ মানুহবোৰ কি বুলি ভাবিছে চাগে? আচলতে তহঁতে কাম নাইকিয়া বেকাৰ মানুহ যে, এনেকুৱা ফটোৱা কামবোৰ মাথাত নাহি আৰু ভাল কথা আহিবনে? শুন, এইবোৰ চিন্তা কৰি সময় বৰবাদ কৰাতকৈ কিবা এটা কামৰ চিন্তা কৰ, নহ'লে পাব লগা জনীও আন কাৰোবাৰ হ'বগৈ। তই চিন্তা কৰিব নালাগে। মাষ্টৰে বোলে এইখন গাঁৱৰ মানুহক বহুত ভাল পাইছে। তাৰ আগৰ প্ৰেমিকৰ দুখবোৰৰ কথা পাহৰিব ধৰিছে এইখন গাঁৱৰ মানুহক লগ পাই। সি বোলে আকৌ নতুনকৈ প্ৰেমত পৰিছে। তাৰ মানে তই কি ক'ব খুজিছ? সি মোৰ প্ৰেমত পৰিছে? কি ঠিক নহ'বও পাৰে। তোৰ মতে মানে হ'বও পাৰে। তোক কোনে বুজায়? সি মাহঁতক ইয়াতে ছোৱালী চাব কৈছে, অহা বছৰ বিয়া পাতিব বোলে। সি ইনডাইৰেক্টলি তোৰ কথাকে কৈছে। মাৰে বাপেৰে যদি দিয়া তোকে বিয়া পাতিব, চাবিচোন।